বহু বছৰ আগতে এখন গাঁৱত এজন মানুহ বসবাস কৰিছিল। সি আছিল বহুত দুখীয়া, বহুত অসহায়। সি দুখীয়া হোৱাত গাঁৱৰ মানুহে তাক সন্মান কৰা নাছিল। তাক সকলো মানুহেই অপমান কৰিছিল। তাক লগাই মানুহে কাম কৰাইছিল, কিন্তু কামৰ উচিত মূল্য দিয়া নাছিল। তাৰ সম্পত্তি আছিল মাত্ৰ তাৰ ঘৰটো। গাঁৱৰ মানুহৰ এনেকুৱা ব্যৱহাৰত মানুহজনে বহুত কষ্ট পাইছিল। সেইকাৰণে সি চিন্তা কৰিছিল, সি আৰু এইখন গাঁৱত নাথাকে, সি দূৰৰ এখন গাঁৱত গুচি যাব। গাঁৱৰ মানুহৰ অত্যাচাৰ দিনে দিনে বাঢ়ি গৈছিল। মোৰ এইবোৰ আৰু ভাল লগা নাই, নাথাকো আৰু এইখন গাঁৱত। বেলেগত গ'লেতো এইবোৰ ব্যৱহাৰৰ পৰা ৰেহাই পাম। যাওঁ মই গুচি যাওঁ। মানুহৰ মই ইমান উপকাৰ কৰোঁ, তাৰ পিছতো মোক ইমান বেয়া ব্যৱহাৰ কৰে। মোক কোনো সন্মান নকৰে। য'ত সন্মানেই নাই সেই ঠাইত থাকি কি লাভ। মই গাঁৱৰ মানুহবোৰক বহুত ভাল পাওঁ। সেইকাৰণে মই ইমান দিন ধৰি আছিলোঁ। এইখন গাঁও মোৰ দেউতাৰ মোৰ মাৰ গাঁও, কিন্তু এতিয়া মই যাবই লাগিব। কি ৰে, ক'ত যাওঁ? যাম আৰু ক'ৰবাত। এতিয়া য'ত যাওঁ যা, কিন্তু কালি ৰাতিপুৱা মোৰ খেতিত হাল মাৰিব আহি যাবি। তেতিয়া মানুহজনে একো নকৈ খোজ কঢ়া আৰম্ভ কৰিছিল। তাৰ মনত অনেক কষ্ট আছিল। সি মনে মনে চিন্তা কৰে, আজি মই দুখীয়া কাৰণে কোনোৱে মোক সন্মান নকৰে। তেতিয়াই সি হঠাৎ এটা কণী দেখা পাইছিল। আৰে বাহ, ভালেই হৈছে, এটা কণী পালোঁ। অনেক ভোক লাগি আছে। ওচৰত কোনোবা দোকানত এই কণীটো ভাজি খাই যাব লাগিব। কণীটো দেখিবলৈতো অনেক ডাঙৰ। নহয়, মোক লৈ নাযাব। কোনোবাচোন কথা কৈছে। নহয়, ইয়াততো কোনোৱেই নাই। ময়ে ভুল শুনিছোঁ। নহয়, আপুনি ভুল শুনা নাই। ময়ে কথা কৈছোঁ। এইটো কি? এইটো কেনেকৈ সম্ভৱ? এটা ৰাক্ষস ডাইনীয়ে মোক অভিশাপ দিছিল। তাৰ কাৰণে মই কণী হৈ গৈছোঁ। আৰু এক সপ্তাহৰ পিছত মই আগৰ দৰেই পৰী হৈ যাম। হয় নেকি? মোক লৈ নাযাব। ইয়াৰ বিনিময়ত মই আপোনাক অনেক সামগ্ৰী উপহাৰ দিম। নহ'ব, মোক একো নালাগে। আপুনি অনেক ভাল। সেইকাৰণে মই আপোনাক এটা নতুন ঘৰ বনাই দিছোঁ। সেইটো ঘৰ দেখিলে সকলোৱে আপোনাক সন্মান কৰিব। আৰু লগতে সোণৰ অলংকাৰো দিছোঁ। মানুহজনে তাৰ কথা শুনি আচৰিত হৈ গৈছিল। মানুহজনে সেই ঠাইত নতুন ঘৰ হৈছে নে নাই চাবলৈ নিজৰ গাঁওখনত গুচি গৈছিল। সি গৈ দেখে যে তাত এটা ডাঙৰ ঘৰ নিৰ্মাণ হৈ আছে। সি এইবোৰ দেখি অনেক আনন্দিত হৈ গৈছিল। আৰে ভাই, আপুনি মোৰ কথাত খং কৰি আছে নেকি? মোক ক্ষমা কৰি দিয়া। মই আপোনাক আৰু দুৰ্ব্যৱহাৰ নকৰোঁ। আৰে ঠিক আছে, মই ক্ষমা কৰি দিছোঁ। এইবোৰ যাদুৰ কণীৰ কাৰণেই মানুহজনৰ ভাগ্য সলনি হৈ গৈছিল। যিবোৰ মানুহে তাক অসন্মান কৰিছিল, সেইবোৰ মানুহে তাক বহুত সন্মান কৰিছিল। এই কাহিনীটোৰ জৰিয়তে আমি শিকিব পাৰিছোঁ যে কাৰ কেতিয়া কি হৈ যায় আমি কোনোৱেই নাজানো। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত, আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন আলহী, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।